কামৰূপ ডিষ্ট্ৰিক্টৰ বুল্লুট এৰিয়া মই আপোনালোকক এটা খুব এনজয়িং দৃশ্য দেখাইছোঁ চাওক আপোনালোকে এই চেনেলৰ জৰিয়তে দি এয়া তেখেতসকলে এখন নাওত সোলাৰ সিস্টেম কৰি লৈছে অৰ্থাৎ সোলাৰটো দি তেখেতসকলে মোবাইল চাৰ্জ দিছে এতিয়া লাইনৰ কোনো ব্যৱস্থা নাই ইলেক্ট্ৰিক লাইনটো নাই ন কাৰেণ্ট আজি কেইবাদিনো ধৰি নাই আজি মোটামুটি 12 দিন মান হ'ল ন বানপানী হ'বলৈ আজি মোটামুটি 12 দিন হ'ল 12 দিন হোৱাৰ পিছতো পানী কিছু পৰিমাণে কমিছে তথাপিতো চাওক আপুনি যিবিলাক মেইন PWDত পানী নাই আপোনালোকক মই দেখাইছোঁ চাওক আপোনালোকে ইয়াৰ যি ভিতৰৰ যিবিলাক গাঁৱলীয়া ৰাস্তা এইবিলাকত আজিও পানী আছে 2 ফুট 3 ফুট ওপৰলৈকে পানী আছে আজিও আজি প্ৰায় ভাঙিবলৈ 10 দিন মান হ'ল ম্যাক্সিমাম ধান পচি গৈছে চাওক আপোনালোকক মই দেখাইছোঁ এই চেনেলৰ জৰিয়তে দি আপোনালোকে প্ৰত্যক্ষ কৰিব এই ধানবিলাক পচি গৈছে তাৰমানে ইমান বেছিকৈ তাৰমানে ধান কাটিছিলে তেখেতসকলে ঘৰত মোটামুটি 3-4 ফুট ওপৰলৈকে ভিটিৰ ওপৰলৈকে পানী হৈছে মানে দেখাইছোঁ ঠিক ধানৰ সিজন আছিলে তেখেতসকলে এইটো বড় ধান বুলি কয় বড় ধান কাটিছিলে কাটাৰ পিছতে ঠিক তেখেতসকলে ধানবিলাক মানে সিস্টেমেটিক ক'তো ৰাখিয়ে থোৱা নাই এনে কোনোবাই মাৰাণ মাৰিছে কোনোবাই মাৰা নাছিলে এনে অৱস্থাতে হঠাৎ যেতিয়া পানী হৈ গ'ল গোটেই ধানবিলাক পচি গৈছে যিহেতু তেখেতসকলে ঘৰত পানী উঠিছে ঘৰৰ ওপৰত 4-5 ফুট পানী উঠিছে গোটেই মানুহবিলাক মেইন ৰাস্তাত কেনেকৈ আছে চাওক আপোনালোকে গোটেই শিবিৰ পাতি আছে মেইন ৰাস্তাত আপুনি এইপিনে গাড়ী লৈ আহিলে 1-2 স্পীডতকৈ বেছি আহিব নোৱাৰে খোৱা লোৱাৰ বহুত প্ৰব্লেম হৈছে বিশেষকৈ খোৱা পানীৰ বেছি সমস্যা হৈছে মানুহবিলাকৰ এতিয়াও পানী বিশাল পথৰত পানী আছে আৰু এখেতসকলৰ মানে খুব কষ্ট কৰে আচলতে তেখেতসকলে আপোনালোকে জানে বহুত কষ্ট কৰি তেখেতসকলে জীৱিকা নিৰ্বাহ কৰে তাত লগতে তেখেতসকলে সোলাৰ সিস্টেম কৰি লৈছে নাওত তাত মোবাইল চাৰ্জ দিয়ে বা দুই এটা ইয়াত লাইনৰ আজি 10 দিন ধৰি একেবাৰে কাৰেণ্টৰ কোনো ব্যৱস্থা নাই কেৱল মানুহবিলাকে মাছ মাৰি জীৱিকা নিৰ্বাহ কৰিছে মাছৰ উভয় নদী হৈছে মাছৰ বহুত কম দাম এতিয়া আপুনি ইয়াত 50 টকা 100 টকা কেজিত ভাল মাছ পাব মই দেখাইছোঁ আপোনালোকৰ ঘৰতো পানী উঠিছে না আপোনাৰ ঘৰতো পানী উঠিছে গোটেই আপোনাৰ ধান চান গোটেই মানে গোটেই গুচি গৈছে বেয়া হৈ গৈছে না আপুনি কিমান মান ধান আছিলে মোটামুটি 80 মন মান তেখেতৰ 80 মন মান ধান আছিলে গোটেই ধানবিলাক তাৰমানে ইয়াৰ বানপানীৰ পানী তাৰমানে তল যাই কিনে পচি গৈছে তাৰমানে মই দেখাইছোঁ আপোনালোকে প্ৰত্যক্ষ চৰাবৰী বিলপাৰ বুলি কয় এইখিনি বুল্লটৰ ওচৰতে চৰাবৰী বিলপাৰ তেওঁ নাও লৈ তেখেতসকলে ঘৰ বহু দূৰত গোটেই পানী উঠিছে ৰাস্তাটো পানী গতিকে পথৰেৰে তেখেতসকলে নাও লৈ সুন্দৰভাৱে মেইন ৰোডলৈকে আহি ইয়াৰ পৰা কিছুমান লাগতিয়াল বস্তুবিলাক লৈ গৈ আছে আৰু লাগতিয়াল বস্তুবিলাক তেখেতসকলে লৈ গৈ আছে বা কিবা লাগতিয়াল বস্তু মানে তাৰ পৰা আনিব লাগিলে ইয়ালৈকে আনিছে কাৰোবাৰ নাও আছে নাওটি কৰিছে কোনোবাই আকৌ ভেল লৈ আহিছে বিশাল সাগৰ সদৃশ পানী কোনোবাই আকৌ ঢেঁকী জাল মাজত একেবাৰে পানীৰ মাজত ভেল লৈ মাৰি আছে আৰু গোটেই মানুহবিলাক যিহেতু গোটেই এৰিয়াটোত মেইন ৰাস্তাত বাদে বাকী গোটেই প্লাবিত হৈছে তেখেতসকলে ভেলত আহিছে তেখেতসকলে এনেদৰে আপোনালোকৰ গোটেই বৰবাদ হৈ গৈছে ন চব বৰবাদ হৈ গৈছে ধান চান গোটেই তল গৈছে গতিকে তেখেতৰ ধান বা যিমানবিলাক বস্তু আছিলে চব বেয়া হৈ গৈছে পোৱা বস্তুবিলাক যিহেতু তেখেতসকলৰ ভিটিত পানী উঠিছে এনেকৈ তেখেতসকলে ভেল বনায় আজি পানী যিহেতু কমিছে ধানবিলাক লৈ আহিছে অন্য অত্যাৱশ্যকীয় সামগ্ৰীবিলাক তেখেতসকলে লৈ আহিছে ধানবিলাক প্ৰায় ভিজিয়ে গৈছে যি গৈছে কম সংখ্যক সেই নিভিজাকৈ আছে তাৰমানে মেলি দিলে যাতে কিছু পৰিমাণে ধান যাতে বাচে সেই আশাত তেখেতসকলে ইয়ালৈকে ভেলত 4 বস্তা তেওঁ ধান আনিছে তেখেতেও ঠিক তেনেদৰে আনিছে পুৰা 20 মন মান ধান ভিজি গৈছে বেয়া হৈ গৈছে কিছুমান ন এইবিলাক আধা ভিজিছে আধা ভিজা নাই ন এতিয়া শিশু ৰ'দত শুকাবা কিছু ভাল ওলাব ন আৰু এই শুকাবা লাগে শুকে থলো ইলেক আৰু হেলা বেছি ভাত খাব 50-60 মন মান গেছি আৰু 50-60 মন ধান ন সেইকেইটা ধান পাইছিলে আপোনালোকে সেইকেইটা পাইছিলো কিন্তু এটাও খাব নোৱাৰো এতিয়াতো ৰেচন পাইছে ন একো বা নাই আমাৰ ৰেচন দিয়া নাই নেকি একো দিয়া নাই যোৱাকালি যে দিলে ৰেচন নাই দিয়া নাই কিয় নিদিব যোৱাকালিতো ৰেচন দিছিল গৰু খাব নাপায় মৰি গ'ল গৰু গৰুটো অলপ ছাগাল গৰু আছে 2টা ছাগাল আছে 5টা ঠিক আছে পাব আৰু তেখেতসকলে এইবিলাক ধান মেলি দিছে চাওক আপুনি কমপ্লিট ধানবিলাক ভিজি গৈছে আৰু এইবিলাক গাজিও গৈছে না বেটি মানুহৰ কণ্ডিশ্যন চাওক পানী কমিছে ম্যাক্সিমাম পানীটো 70% পানী কমি গৈছে তথাপিতো ঘৰৰ পৰা মানুহৰ পানী গুচি গৈছে কিছুমান মানুহৰ চতলত আছে কমপ্লিটলি পিণ্টত পানী এতিয়া বৰ্তমান নাই নহ'লেও যিটো মেইন লিং ৰোড মেইন PWDৰ পৰা সেইবিলাকত এতিয়াও পানী আছে মানুহৰ অগণন মানুহৰ ধান মানে
বিঘাই মানে যিবিলাক তেখেতসকলে ধান জাষ্ট কাটিছিলে কাটি মাৰিছিলে শুকাই আছিলে এনেতে হঠাৎ যেতিয়া পানী আহি গ'ল গতিকে কিমান ধান ভিজি গৈছে কিমান মোন ধান তেখেতসকলৰ বৰবাদ হৈ গৈছে চাক মানুহবিলাকে কেনেকৈ আছে তেখেতসকলৰ কমপ্লিটলি ঘৰত পানী উঠি গৈছিলে এতিয়া লাহে লাহে পানী কমিছে দুই এজনে মানুহে ঘৰত গৈ আছে সৰু সুৰা বস্তু লৈ তথাপিতো মই দেখাইছোঁ ধানবিলাক মানুহৰ অৱস্থাটো মই দেখাইছোঁ তেখেতসকলে ৰেচন পাইছে যদি পৰ্যাপ্ত ৰেচন এতিয়ালৈকে পোৱা নাই ৰেচন ভাগোৱাটো বহুত খেলি মেলি হোৱা বুলি তেখেতসকলে অভিযোগ কৰিছে মই দেখাইছোঁ ধানবিলাক প্ৰায় ধান গাজি গৈছে ইয়াৰে চাগে 50% ধানেই ওলাব এখন সৰু সৰু প্লাষ্টিকৰে তেখেতসকলে কৃত্ৰিম ঘৰ সাজি যে আছে এই ঘৰবিলাকত এতিয়া প্ৰচণ্ড ৰ'দত খুব গৰমত তেখেতসকলে তম্বুৰ তলত থাকিব পৰা নাই অসংখ্য গৰম লাগিছে গতিকে বাহিৰত তেখেতসকলে ছায়া জেগাত গছৰ তলত বহি আছে গৰুবিলাক তেখেতসকলে কেনেকৈ ৰাখিছে খাদ্যৰ বহুত অভাৱ আছে গৰুৰ যিখিনি উপযুক্ত খাদ্য পাব লাগে কমপ্লিটলি পোৱা নাই যদিও গৰুক চৰকাৰৰ ফালৰ পৰা চাপৰ দিছে কিবা কিবি দিছে সেইবিলাকো একচুৱেলি ভাগ বিতৰণত বহুত খেলি মেলি হৈছে বুলি তেখেতসকলে অভিযোগ কৰিছে পানীৰ প্ৰবল সোঁতত কেনেকৈ ঢেঁকী জাল দি মাছ মাৰি আছে দেখাইছোঁ মই পানী বহুত কমিছে আপোনালোকে ৰেচন পাইছে ন ৰেচন পাইছে ন ঠিক আছে এতিয়া খুব গৰম নহয় ইয়াত থাকিব নোৱাৰি ন খৰাচি গোটেই মানুহবিলাক কেনেকৈ আছে মই দেখাইছোঁ আপোনালোকে প্ৰত্যক্ষ কৰক চাওক আপোনালোকে ইয়াত পানীৰ প্ৰবল সোঁত এতিয়াও আছে বহুত পানী কমিছে তথাপিতো পানী ঘৰৰ ভিতৰৰ পৰাহে পানী গৈছে বা চটলৰ পৰা কিছুমান মানুহৰ পানী এতিয়াও যোৱা নাই পানীৰ সোঁত বৈয়ে আছে মানে ইয়াত চাওক আপোনালোকে নলবাৰী হাজো হৈ যিটো গুৱাহাটীলৈকে যোৱা ৰোড কমপ্লিটলি গোটেই ৰোডটোৰ ওপৰত কৃত্ৰিম ঘৰ সাজি মানুহবিলাক আছে সৰু গাড়ী খুব লাহে লাহে চলিছে আজি আকৌ হাজো ৰোডত পানী উফন্দি উঠা গতিকে বন্ধ হৈ যোৱা বুলি শুনিছোঁ মই দেখাইছোঁ আপোনালোকক এই কৃত্ৰিম ঘৰবিলাক খুব গৰমত তেখেতসকলে তম্বুৰে জানা কৃত্ৰিম ঘৰবিলাকত যথেষ্ট গৰমৰ বাবে মানুহবিলাক থাকিব পৰা নাই তেখেতসকলে গছৰ তলত বাহিৰত আছে সেইকাৰণে অকণমান গোটেই হাজো নলবাৰী মেইন ৰোডত কমপ্লিটলি এনেকৈ তেখেতসকলে কৃত্ৰিম ঘৰ সাজি আছে এতিয়া পানী কমিছে লাহে লাহে মানুহবিলাকে ইয়াৰ পৰাই যোৱা আৰম্ভ কৰিছে পানীত যিহেতু তেখেতসকলৰ ঘৰ পানীত প্লাবিত হৈছে এই চৰাবৰী এৰিয়া নলবাৰী হাজো টু গুৱাহাটী নিজৰ মেইন PWD ৰোডৰ ওচৰত থাকি মই আপোনালোকক দেখাইছোঁ পানী কমিলে প্ৰবল বৰষুণৰ পাগলীয়া নদীৰ মাথৰি ভাঙি সৃষ্টি কৰা প্ৰবল বানৰ তাণ্ডৱ কমিলে এয়া মই এখন গৰু গাড়ী ধান মেলি দিছে প্ৰায় গাজি গৈছে ধানবিলাক পানী চাওক